Hi everyone, welcome to my YouTube channel. তো মই কপিল কশ্যপে আপোনাৰ বাবে লৈ আহিছোঁ উইকলি প্ৰিডিকশ্যন। চাওঁ আহক যে আপোনালোকৰ 26 জুলাইৰ পৰা 2 আগষ্টলৈকে সপ্তাহটো কেনেকুৱা যাব। এই সপ্তাহত আপোনাৰ হেল্থ, কেৰিয়াৰ, ৰিলেশ্যনশ্বিপ, ফাইনেন্সিয়েল এনাৰ্জি কেনেকুৱা থাকিব। তো ভিডিঅ'টোৰ এনাৰ্জিৰ লগত কানেক্ট কৰিবৰ বাবে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু স্ক্ৰীনত দিয়া তিনিটা ফাইলৰ ভিতৰত যিকোনো এটা ফাইল চুজ কৰি সেই ফাইল নাম্বাৰটো কমেণ্ট কৰক। এইখিনিতে আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল কৰি দিব যাতে আগলৈ আগবঢ়োৱা ভিডিঅ'ৰ নটিফিকেশ্যনছবিলাক আপোনালোকে আগতেই লাভ কৰে। যিসকলে পাইল 1 চুজ কৰিছে তেওঁলোকৰ দেখা গৈছে যে হেল্থৰ ক্ষেত্ৰত তেওঁলোকে খুব বেছি পজিটিভ এনাৰ্জি ফিল কৰিব। এই সপ্তাহটোত হেল্থৰ কাৰণে গ্ৰ'থ আৰু ফাষ্ট গ্ৰ'থ দেখিবলৈ পোৱা গৈছে। যদি আপুনি কিবা হেল্থৰ ইছ্যুজ ফেচ কৰি আছে তেন্তে সেয়া নোহোৱা হ'ব আৰু আপোনাৰ হেল্থৰ প্ৰগ্ৰেছটো এই সপ্তাহটোত যথেষ্ট পৰিমাণৰ হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনাৰ ডিভাইন ছাপোৰ্ট দেখিবলৈ পোৱা যাব। কেৰিয়াৰত আপোনাৰ গ্ৰ'থ আছে কিন্তু কিছু ক্ষেত্ৰত আপোনালোকৰ অকণমান ডিলেজো হ'ব পাৰে। ঠিক আছে, এই ক্ষেত্ৰত আপোনালোকে ইলিউজনত নপৰিব, আনৰ কথা নুশুনিব, যিটো আপোনাৰ নিজৰ চেল্ফ ডিচিশ্যনছ হয় নাইবা আপোনাৰ যিটো ইনটিউশ্যন হয় সেই ইনটিউশ্যনক ৰেচপেক্ট কৰি সেই ইনটিউশ্যনৰ ওপৰত বিশ্বাস ৰাখি আপুনি কেৰিয়াৰ ৰিলেটেড যিবোৰ ডিচিশ্যনছ আছে সেইবোৰ ল'ব পাৰে। ৰিলেশ্যনশ্বিপত দেখা পোৱা গৈছে যে এই সপ্তাহটোত আপোনালোকৰ ৰিলেশ্যনশ্বিপত খুব এটা পজিটিভ নাৰ্চাৰিং হিলিং এনাৰ্জি দেখিবলৈ পোৱা গৈছে। ৰিলেশ্যনশ্বিপত আপোনাৰ খুব বেছি ষ্টেবিলিটি আহিব, লগতে কমফৰ্টনেছ এটা আপোনালোকে লাভ কৰিব, লগতে আপুনি সকলোৰে পৰা কেয়াৰ, নাৰ্চাৰ, লাভ কৰিব। এণ্ড ফাইনেন্সিয়েল যদি এনাৰ্জিটো চাওঁ, অভাৰঅল ফাইনেন্সিয়েল এনাৰ্জি ইজ খুব বেছি পজিটিভ হয়। তো এই সপ্তাহটোত আপোনাৰ বাবে এটা সৰু গাইডেঞ্চ আহিছে যে এই সপ্তাহটোত আপোনালোকে যিমান আৰ্ণ কৰে তাৰ এটা পাৰ্ট যাতে আপোনালোকে ডনেট কৰে, কাৰণ দেখিছেই বৰ্তমানৰ অসমৰ পৰিস্থিতি কি, তো যিমান পাৰে মানুহক হেল্প কৰক, বিকজ ইউনিভাৰ্চৰ যিটো ল' হয় আপুনি যিমান দিব তাৰ আপুনি 10 টাইমছ ৰিটাৰ্ণ পায়। গতিকে এই সপ্তাহটোৰ এনাৰ্জিটো আপোনালোকৰ বাবে খুব এটা পজিটিভ, খুব এটা ধুনীয়া এনাৰ্জি দেখিবলৈ পোৱা গৈছে। চ' এই এনাৰ্জিটো ক্লেইম কৰিবৰ বাবে আপোনালোকে পজিটিভিটি বুলি কমেণ্ট কৰক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে আন মানুহেও এই পজিটিভ এনাৰ্জি ক্লেইম কৰিব পাৰে। যিসকলে পাইল 2 চুজ কৰিছে তেওঁলোকৰ দেখা গৈছে যে আপোনালোকৰ হেল্থটো খুব বেছি ভাল, হেল্থত আপোনালোকৰ গ্ৰ'থ আছে, লগতে আপোনালোকে ইনস্পিৰেশ্যনছ পাব যাতে আপোনালোকে আৰু বেছি ইয়াৰ ওপৰত কাম কৰিব পাৰে, নিজৰ চেল্ফ লাভৰ ওপৰত আপোনালোকে যাতে কাম কৰিব পাৰে, তাৰ বাবে আপোনালোকৰ ওচৰত আনলিমিটেড পটেনচিয়েলছ দেখিবলৈ পোৱা যাব। চ' আপোনালোকে নিজৰ হেল্থৰ কাৰণে ইনিচিয়েটিভ লওক, খুব এটা ভাল আপোনাৰ কাৰণে এনাৰ্জি ইউনিভাৰ্ছে পঠাইছে। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ পজিটিভিটি, গ্ৰ'থ, এবাণ্ডেঞ্চ, ছাকচেছ গোটেইখিনি সপ্তাহটোত থাকিব। ৰিলেশ্যনশ্বিপত দেখা গৈছে যে আপোনালোকৰ ডেফিনেটলি ৰিলেশ্যনশ্বিপত গ্ৰ'থ আছে, ৰিলেশ্যনশ্বিপত আপোনালোকৰ এবাণ্ডেঞ্চ, প্ৰস্পেৰিটি সকলোখিনি আছে, লগতে ৰিলেশ্যনশ্বিপৰ যদি আপোনাৰ কিবা উইচ আছে সেই উইচটো এই সপ্তাহটোত ফুলফিল হোৱাৰ খুব এটা ভাল চান্সেছ দেখিবলৈ পোৱা গৈছে। এণ্ড ফাইনেন্সিয়েল যদি এনাৰ্জি চাওঁ, ফাইনেন্সিয়েল এনাৰ্জি ইজ নট ভেৰি পজিটিভ, নট ভেৰি নিগেটিভ, 50-50 এটা চান্সেছ দেখিবলৈ পোৱা গৈছে। আপোনাৰ ফাইনেন্সৰ ক্ষেত্ৰত আপোনাৰ মাইণ্ডত টকা পইচা ৰিলেটেড থিংকিং অনবৰতে চলি থাকিব, কেনেকৈ কি কৰিব লাগে, ক'ত আপোনালোকে ইনভেষ্ট কৰিলে আপোনাৰ ভাল হ'ব সেয়া আপোনালোকৰ মনত চলি থাকিব, আৰু তাৰ বাবে আপোনাৰ ওচৰত যথেষ্ট পৰিমাণৰ নলেজ আছে, যথেষ্ট পৰিমাণৰ আপোনাৰ ওচৰত আইডিয়াছ আছে। চ' নিজৰ নলেজ আইডিয়া ইউজ কৰি আপোনালোকে এটা ষ্টেবল ফাইনেন্স জেনেৰেট কৰিব পাৰিব এই সপ্তাহটোত। চ' এই পজিটিভ এনাৰ্জি ক্লেইম কৰিবৰ বাবে আপোনালোকে ছাকচেছ বুলি কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, বিকজ শ্বেয়াৰিং যিমান কৰিব আপোনাৰ তালৈও পজিটিভিটি সিমানেই ঘূৰি আহিব। যিসকলে পাইল 3 চুজ কৰিছে তেওঁলোকৰ হেল্থৰ ক্ষেত্ৰত কিছু চেলেঞ্জেছ আহিব পাৰে কিছু কম দিনৰ কাৰণে। চ' আপুনি এই সপ্তাহটোত নিজৰ হেল্থৰ মেইনটেইন কৰিব লাগিব, নিজৰ কাৰণে আপোনালোকে কাম কৰিব লাগিব, হেল্থৰ কাৰণে আপোনালোকে প্ৰটেকশ্যন ল'ব লাগিব, ডিফেন্স কৰিব লাগিব, নিজৰ খোৱা বোৱাৰ ওপৰত আপোনালোকে গুৰুত্ব দিব লাগিব। যিহেতু কম সময়ৰ হয়, যিহেতু ৱেডাৰ চেঞ্জৰ কাৰণে হ'ব পাৰে, গতিকে ভয় নাখাব, জাষ্ট নিজৰ প্ৰিকশ্যনছবিলাক ল'ব লাগিব, কাৰণ 13 ইজ
এ মিৰৰ যিয়ে নেকি আমাৰ ফিউচাৰটো ঠিক কৰাৰ বাবে আমাক গাইডেন্স দিয়ে সো যেহেতু গাইডেন্স পাইছে এই গাইডেন্স আপোনালোকে ফলো কৰিব কেৰিয়াৰৰ ক্ষেত্ৰত কোনো ধৰণৰ মেজৰ ডিসিশনস নলব কাৰণ এই সপ্তাহটোৰ এনাৰ্জিটো আপোনাৰ কাৰণে অলপমান আপস এণ্ড ডাউনস থাকিব পাৰে আপুনি ইমোশনেলি ষ্টেবল নহ'ব পাৰে সো দ্যাট আপুনি এটা প্ৰপাৰ ডিসিশনস ল'ব পাৰে সো যদি পাৰে এটা পজ দিয়ক আফটাৰ দিস উইক আপুনি এই ডিসিশনটো ল'ব পাৰে ৰিলেশনশ্বিপৰ ক্ষেত্ৰত আপোনালোকৰ মাইণ্ডত ৰিলেশনশ্বিপটোৰ ফিউচাৰক লৈ কিছু চিন্তা আহিব পাৰে বা যিয়ে নহওক ৰিলেশনশ্বিপৰ ক্ষেত্ৰত আপোনালোকৰ গ্ৰোথ আছে ৰিলেশনশ্বিপৰ ক্ষেত্ৰত আপোনালোকৰ পজিটিভিটি দেখিবলৈ পোৱা যাব এই সপ্তাহটোত এণ্ড ফাইনেন্সিয়েল এনাৰ্জিত যদি চাওঁ ফাইনেন্সিয়েল এনাৰ্জি ইজ ভেৰি পজিটিভ কিন্তু ইয়াতে আপোনালোকৰ কি হ'ব পাৰে আন কাৰোবাৰ ফালৰ পৰা আপোনালোকৰ মাইণ্ডত কিছু নিগেটিভ চিন্তা ফাইনেন্সক লৈ আহিব পাৰে যিয়ে কিছু পৰিমাণে হ'লেও আপোনাৰ ফাইনেন্সিয়েল এনাৰ্জিত কিছু চেলেঞ্জেছ সৃষ্টি কৰিব পাৰে গতিকে ফ'কাছড হৈ কাম কৰক নিজৰ মতে কাম কৰক বিকজ ইউ আৰ এ লিডাৰ ইন ইয়ৰ লাইফ চ' নিজৰ মতে যেতিয়া কাম কৰিব বস্তুবোৰ আপোনাৰ ফেভাৰতে হ'ব চ' এই সপ্তাহৰ ব্লেছিংছ লাভ কৰিবৰ বাবে আপোনালোকে ডিভাইন ব্লেছিংছ বুলি কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আপোনাৰ পৰা আন 10জন মানুহো এই সপ্তাহটোৰ বাবে এই গাইডেন্সটো এই মেছেজটো লাভ কৰে